सानबानि हाबाफारिजों रुपहि दखरा सार्वजनिक दुर्गा मन्दिराव 71थि दुर्गा फुजा खुंफुंनो साखाफारा खालामगासिनो। बाक्सा जिल्लानि सालबारि महकुमानि रुपहि हाथाइसालियाव थानाय दुर्गा मन्दिरा 1952 इं मायथाइयाव गायसन जाजेननायनिफ्राय लानानै दिनैसिम 71 बोसोराव आगान होबाय। बेनिनो रुपहि दखरा सार्वजनिक दुर्गा फुजा कमिटिया 20, 21, 22, 23 आरो 24 अक्ट'बराव गासै 5 साननि हाबाफारिजों सरकारनि नेमखान्थिफोरखौ मानिनानै गाजा गोमजायै खुंगा 71थि दुर्गा फुजा खुंफुंनो साखाफारा जाबाय। दासिम बिमा दुर्गानि मुर्ति बानायनाय आरो सायनासालि लुफुंनो थाखाय जायगा फोसाबनाय बायदि हाबाफोरा सोलिगासिनो आरो बे साननैसोनि गेजेरावनो बिमा दुर्गा मन्दिरनि लांगोनायाव सायनासालि लुसिगोन। थांनाय 2 बोसोरनि सिगांनि समाव सरकारनि सायख'नायाव रुपहि दखरा सार्वजनिक दुर्गा फुजा कमिटिया बाक्सा जिल्ला हिसाबै 2थि बान्था मोननो हादोंमोन आरो सालबारि महकुमा हिसाबै 1थि बान्था मोननो हादों होननानै फुजा सामलाय आफादनि आफादगिरि महन बसुमतारी आरो गाहाय नेहाथारि मिथुन मदक मोनहा फोरमायदों। नमस्कार, आमी रुपहि आঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী মা দুৰ্গা পূজাৰ ফালৰ পৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুৰ্গা পূজা কমিটিৰ ফালৰ পৰা এইবাৰ আমাৰ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দুৰ্গা পূজা হ'ব। অহা 20 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ ইয়াত বিভিন্ন কাৰ্যসূচী আছে। আমাৰ ইয়াত ষষ্ঠী দিনা আমাৰ বিভিন্ন তৰণ, অফিচ, পেণ্ডেল, ষ্টেজ এনেকৈ মুকলিৰ অনুষ্ঠান আছে। আবেলিলৈ মুকলি সাংস্কৃতিক সন্ধিয়া আছে আৰু সপ্তমীৰ দিনা আমাৰ ইয়াত ডেন্স কম্পিটিশ্যন আছে, কালচাৰেল কম্পিটিশ্যন। ইয়াতে ইচ্ছুক প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব আৰু ইয়াতে আমি পুৰস্কাৰৰ ব্যৱস্থা লৈছোঁ। ইয়াত দশমীৰ দিনা আমাৰ ইয়াত কালচাৰেল নাইট আছে। আমি কিমি বৈশ্য নলবাৰীৰ আৰু ধ্ৰুৱজ্যোতি ৰয় পাঠশালা আৰু ফুংবিলি বসুমতাৰীক আমি কণ্ঠশিল্পী হিচাপে ইয়াতে নিমন্ত্ৰণ কৰিছোঁ। গতিকে আমাৰ পূজা এইবাৰো জাক জমকতাৰে আৰম্ভ হ'ব। গতিকে সকলোকে মই দুৰ্গা পূজা কমিটিৰ ফালৰ পৰা সকলো ৰাইজক ইয়াতে দলে দলে আহি যোগদান কৰিবলৈ মই অনুৰোধ কৰিছোঁ। এইটো আমি চেষ্টা কৰিছোঁ, আমি এইটো সচেতন হৈছোঁ। গতিকে আমাৰ চাফ চিকুণতাৰ ওপৰতে নিৰ্ভৰ কৰি পুৰস্কাৰটো হ'ব। গতিকে সেইকাৰণে আমি যেন প্ৰথম পুৰস্কাৰ আনিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। এতিয়া চাফ চিকুণতা চলি আছে, অলপ বাকী আছে। ইয়াতে আৰু বিভিন্ন ইয়াতে দোকান ইত্যাদি আহিব। গতিকে এইটো হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। গতিকে আমি আমাৰ দুৰ্গা পূজা আগন্তুক বছৰৰ দৰে তাৰমানে শান্তি শৃংখলা বজাই ৰাখি যেন দুৰ্গা পূজাটো হয়, সেইটোৰ কাৰণে আমি প্ৰশাসনকো জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ তেখেতসকলে সহযোগ কৰিব বুলি আমাক আশ্বাস দিছে প্ৰশাসনৰ ফালৰ পৰা। যোৱা বছৰ কিমান পুৰস্কাৰ পাইছিলে? আমি যোৱা বছৰ দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ। হয়, তাৰ আগতেও আমি দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ। প্ৰথম পুৰস্কাৰ আছিল, সাব ডিভিজন ৱাইজ। হয়, এইবাৰ আমি প্ৰথম পুৰস্কাৰ অনাৰ কাৰণে চেষ্টা কৰিছোঁ। আগন্তুক দুৰ্গা পূজাৰ সকলো বিটিআৰ তথা অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবেলিও আমি অন্যান্য বছৰৰ দৰে পাৰ হৈ 71তমত ভৰি দিছোঁ। তো এইবেলিও আমি উলহ মালহেৰে দুৰ্গা পূজা উদযাপন কৰিবলৈ হাতত লৈছোঁ। আশা কৰোঁ সকলোৰে সহায় সহযোগিতা পাম আৰু স্বচ্ছতাৰে বা শৃংখলাবদ্ধতাৰে আমি দুৰ্গা পূজাখন চলাই নিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। এইবাৰ বিশেষ কি থাকিব কাৰ্যসূচীত? এইবাৰ কাৰ্যসূচীত থাকিব নৃত্য প্ৰতিযোগিতা আৰু আমাৰ দশমীৰ দিনা আছে কালচাৰেল নাইট, মানে সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াত আমি কণ্ঠশিল্পী হিচাপে নলবাৰীৰ পৰা কিমি বৈশ্য আৰু পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি ৰয় আৰু চিৰাঙৰ পৰা ফুংবিলি বসুমতাৰীক আমন্ত্ৰিত কৰিছোঁ। মেলা আছে, আমাৰ 5 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছে। থাকিব 20 তাৰিখৰ পৰা 24 তাৰিখলৈকে।